পোনপ্ৰথমে মোৰ ভিডিঅ'লৈ স্বাগতম। আজি অলপ দেৰি হ'ল, মোৰ ব্লগিং কৰা দুদিনমান টাইম লাগিল, কাৰণ মই এটা ডিউটি জইন কৰিছোঁ। এই চাওক গাড়ীখন দেখিছেনে, এই গাড়ীখন মই চলাই আছোঁ আৰু মানে দুদিন দেৰি হোৱা কাৰণ এইটোৱে বৰষুণ বহুত দি আছে, ব্লগিং কৰিব পৰা নাই আৰু এটা টিপ মই মাৰিছোঁ। আৰু আজি মই ব্লগটোত বিলাচীপাৰা খালী কৰিব গৈছিলোঁ মাল, ৰাতি গৈছিলোঁ, ৰাতি ভিডিঅ' বনোৱা নহ'ল, কিন্তু এতিয়া ভিডিঅ' বনাই আহি আছোঁ। বিলাচীপাৰাৰ পৰা এতিয়া আপোনাক বিজয়নগৰ বা ছয়গাঁৱলৈকে দেখুৱাম মই। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া হোটেল মনালী, JP ৰোড, বিলাচীপাৰা। এয়া ৰাস্তাত চাওক পুৰা চুনচান হৈ আছে, একো সিমান মানুহো নাই, গাড়ীও নাই। গাড়ীখন খালী কৰি আমি এতিয়া টাউনৰ পৰা ওলাই আছোঁ। ওলাই এতিয়া গুৱাহাটী যাম আমি। এয়া মেইন টাউন হয় এইখিনি, চাওক ইয়াতে মাজত এটা মূৰ্তি আছে, সেইখিনি চাৰিআলি হয়। ইয়াৰ পৰা আমি আগত যেবাৰ ভিডিঅ' কৰিছিলোঁ যে হোটেল মনালী আগত আছে অলপ, তো আমি লেফ্ট চাইড লৈ বাইপাছ ওলাই গুচি যাম। চিধা গ'লেও আগত ওলাব পাৰি, কিন্তু এইফালেদি যাম, এইফালে গ'লে মোৰ বেছি সুবিধা হ'ব। এয়া বাছ ষ্টেণ্ড হয়, বিলাচীপাৰা বাছ ষ্টেণ্ড। বাছ দুখন ৰখি আছে, গুৱাহাটী অভিমুখে যাব, কোনোবা ধুবুৰী ফালেও যাব পাৰে। বাছখন খুলি লওঁ ৰ'ব, খুলিয়ে গ'ল। জালুকবাৰী 230 কিলোমিটাৰৰ পৰা, মানে বিলাচীপাৰাৰ পৰা জালুকবাৰী 230-34ৰ ভিতৰত হৈ যাব। এইয়া চাওক কি ধুনীয়া লাগিছে, মেঘখন পুৰা পাহাৰৰ লগত লাগি গৈছে। সৰু পাহাৰ হ'লেও মেঘ আহি লাগি গৈছে। শ'লমাৰী 59 কিলোমিটাৰ আৰু গুৱাহাটী 199 কিলোমিটাৰ বাকী আছে। ইয়াতে মই বগলীবোৰ দেখি গাড়ীখন অলপ ৰখিলোঁ, কাৰণ বগলী এনেকুৱা ধুনীয়াকৈ লাইন পাতি আছে, চাওকচোন, দেখা পাইছেনে? আৰু দুডালমান গছ আছে ইয়াতে, গছত পূৰা বগলী ভৰ্তি হৈ আছে। সিহঁতৰ বগলীৰ বাস মই বহুত দিন দেখা নাছিলোঁ, তো এতিয়া দেখিলোঁ, দেখা বাবে অলপ ৰখি কেনে চালোঁ। অলপ ভিডিঅ'টো সিমান ক্লিয়াৰ হোৱা নাই যদিও চাওক, দেখা পায়ে অলপমান। এই বগলীবোৰ দেখিছেনে? এই গাছত চাওক, এইবিলাক গোটেই বহুত বগলী আছে, পূৰা হাল্লা চিল্লা কৰি আছে সিহঁতে। কেনেকুৱা লাগিছে চাওক, ভিউ ধুনীয়া লাগিছেনে? পথাৰৰ মাজত এয়া পানী চাওক, এইফালে পাহাৰ আছে, এইফালে মোৰ গাড়ীখন এইখন, আৰু এইফালে চাওক পাহাৰ। ভাল লাগিছেনে? এয়া হয় অভয়াপুৰী হয়, অভয়াপুৰী পাইছোঁ মই এতিয়া, অভয়াপুৰীত ৰখিছোঁ। ইয়াৰ পৰা যাওঁ এতিয়া আগত গোৱালপাৰা হৈ এনেকৈ গুৱাহাটী গুচি যাম। চিধা গ'লে গোৱালপাৰা, লেফ্ট চাইডে অভয়াপুৰী। আমি যোগীঘোপা পালোহি। যোগীঘোপাৰ কোনোবা আছে যদি কমেণ্ট কৰি ক'ব দেই। যোগীঘোপা এয়া মন্দিৰটো চিনি পাইছে নিশ্চয়। চিনি পাইছে, লেফ্ট চাইড গ'লে গোৱালপাৰা সোমাব পাৰি, আৰু এইখিনি ঠাইৰ নাম শ'লমাৰী বুলি কয়। তো ইয়াৰ পৰা আমি চিধা যাম, এয়া শ'লমাৰী, এইফালে লেফ্ট চাইডে এইফালেও যাব পাৰি। মোৰ লগত এটা হেণ্ডিমেনো আহিছে গাড়ীখনত। তো এই হেণ্ডিমেনজনৰ ঘৰ গুমিত হয়, ছয়গাঁও গুমি। আৰু তোমাৰ নাম কি আছিলে, অৰিজিনেল নাম? মোৰ নাম মহম্মদ ইদুল আলী। ইদুল আলী হয়। আৰু তুমি গাড়ী কি শিকিব আহিছা নে ঘূৰিব আহিছা? মই গাড়ী শিকিব আহিছোঁ। গাড়ী শিকিব আহিছে। মোৰ লগত আগতেও 12 চকাত বহুত দিন আছিলে, সি 2 মাহ 3 মাহ আছিল, কিন্তু তাৰ এটা স্বভাৱ বেয়া, সি মানে গাড়ীখন উঠি কেনে গাড়ী নিশিকে, টোপনি মাৰি থাকে খুব। এটা স্বভাৱ ইয়াৰ বেয়া, টোপনি কমাম তাৰ,
তাৰপিছত আৰু বহুতখিনি ইয়াৰ প্ৰব্লেম আছে কিন্তু ছল্ভ কৰিম, জল্দি শিকাই দিম। কিন্তু ইয়াতে কিমান ধৰে সেইটো বস্তু সি গম পাব আৰু বাকী যদি অলপ দুই এটা মাৰ ধৰ কৰিম কিন্তু দেই, হেণ্ডেলবিলাক মাৰিলে বোলে সোনকালে শিকিব পাৰি, তো অলপ দুই এটা দিম আৰু গাড়ী চলাব নোৱাৰিলে কিন্তু মাৰিম। তেতিয়া কি কিবা প্ৰব্লেম হ'ব নেকি? নাই, একো প্ৰব্লেম নহয়। প্ৰথমতে অলপ নাজানিলে ভুল হ'ব পাৰে, তাৰ কাৰণে মাৰিলে অলপ সোনকালে শিকা যাব। মাৰিলে সোনকালে শিকি বোলে দেই, ই গম পাই গৈছে ভাল কথাই কৈছে ই। চিধা গ'লে আগিয়া টাউনত পাব, আৰু লেফ্ট ছাইড মানে গ'লে আমি গুৱাহাটী যাম, ৰাইট ছাইডে গ'লে এইটো মানকাচৰ, লক্ষীপুৰ গোটেই যাব পাৰি এই ছাইডে। পাইকান পালোঁ। ইয়াৰ পৰা ৰাইট ছাইড গ'লে তুৰা পাব আপুনি, এই ৰাস্তাটোৰে ৰাইট ছাইড গ'লে তুৰা পাব। গুৱাহাটীৰ পৰা আহিলে লেফ্ট ছাইড পৰে, তো কেতিয়াবা তুৰা গ'লে ভিডিঅ' বনাম, টেনশ্যন ল'ব নালাগে। আমি কৃষ্ণাই ব্ৰিজ আহি পালোঁ। কৃষ্ণাই ব্ৰিজখন মাজতে ভাঙিছিলে, অলপ ক্ৰেক হৈছিলে, তো আমাৰ লোড গাড়ী অহা এইফালেৰে বন্ধ কৰি দিছে পূৰা। তো আমি বহুত প্ৰব্লেমৰ সন্মুখীন হৈ আছোঁ, কাৰণ গুৱাহাটীত লোড কৰিলে গুৱাহাটীৰ পৰা আমি বৰপেটা হৈ এইফালেৰে ঘূৰি তুৰা চৰা এইবিলাক যাব লাগে। তো তাৰ কাৰণে অসুবিধা বহুত। খালী গাড়ী যাব দিয়ে, কথা নাই, কিন্তু লোড গাড়ীৰ কাৰণে অসুবিধা বহুত পাই আছোঁ, কাৰণ আমাৰ টোপনি ক্ষতি, তেলো বেছি যায়, খৰচাও বেছি হয়। তো দলংখন সোনকালে হ'লে আমাৰ কাৰণে বহুত ভাল হয়। এয়া দুধনৈ বাছ ষ্টেচন হয়। এখন ফৰেষ্ট ট্ৰেভেলাৰ ৰখি আছে, আৰু এখন বাছখন দেখিছেনে পূৰা মাজত ৰাখি দিছে। পাৰিলে তাৰমানে ৰাস্তাত পাতলা কৰি দিলে ভাল হয় নেকি, কাৰণ ইফালে ইমান জেগা আছে তথাপি ৰাখা নাই, মাজত ৰাখিছে। মানে মাজত ৰাখিলে পেচেঞ্জাৰ বেছি পাব যে, সিহঁতক কি ক'ব আৰু। এয়া ধূপধাৰা হয়। ধূপধাৰাৰ কোনোবা আছে নেকি? মোৰ ভিডিঅ' চাই আছে যদি কমেণ্ট কৰি ক'ব দেই ধূপধাৰা বুলি। তো ধূপধাৰা বাছ ষ্টেণ্ড পাইছোঁ এইটো। আমি এতিয়া ধূপধাৰা পাইছোঁ। ধূপধাৰা আহি ইয়াতে হোটেলত ভাত খাম, মানে যোৱা ৰাতিও খোৱা নাই, মোৰ অলপ দাঁতৰ অসুখ হৈ আছিল, আৰু হোটেলত সেনেকুৱাকৈ সোমোৱা নাই। আৰু আমাৰ ষ্টক বাছন আছে গাড়ী, ষ্টক বাছন ইয়াতে থৈ দিছোঁ চাওক। কিন্তু আজি বহুত বৰষুণ মাৰিছে, বৰষুণ মৰাৰ কাৰণে আমি ৰাস্তাত বনাবও নোৱাৰোঁ, আৰু সময়ো এতিয়া 2টা বাজিলে। সেইকাৰণে আমি হোটেল ধাবা এখন ৰাখিছোঁ, একদম মানুহ চানুহ নোহোৱা জেগাত ৰাখিছোঁ। আৰু ধাবা, এইখন ধাবা, আৰু এই ধাবাখন দেখিছেনে? আৰু এয়া হ'ল পেট্ৰল পাম্প, ধূপধাৰা পেট্ৰল পাম্প। তো ইয়াতে কোনো মানুহ ইমান ভিৰ নাই, ইয়াতে খাই লৈ যাম আৰু। হোটেলখন আজি নে যোৱাকালি খুলিছিল বোলে, তো মানুহ নাই এটাও, কাৰণ লকডাউনত ইয়াতে গোটেই বন্ধই ৰাখিছিল, এতিয়া জাষ্ট খুলিছে, আৰম্ভ কৰিছে আৰু। ভাত খালোঁ, দুইজনে ভাত খালোঁ, খাই লৈ এতিয়া যাম। ভাত ইমান বেয়া হোৱা নাই, ভালে। দোকান হিচাপে মানে যিখন হোটেল হিচাপে সেই খানাটো ঠিকে আছে, কিন্তু পাপৰৰ পৰা লৈ আদি কৰি চব দিছে। মই কেমেৰা কৰা নাই আৰু ইমান কৈ থাকিব ভাল নালাগে। তো এতিয়া আমি ইয়াৰ পৰা যাব ওলাইছোঁ। ৰাস্তাতে সৰি পৰি আছিলে, মই হেণ্ডেমেনটোক দৌৰি আনিব দিলোঁ। এইটো যদি কোনোবা মাথাত পৰিলে কি হ'লে ভাবি চাওকচোন। ৰাজাপাৰাৰ এই ধাবাবোৰ চাওক, এখনো গাড়ী দিয়া নাই ইয়াতে, এনি টাইম মানুহ থাকে ইয়াতে, ভিৰ লাগি থাকে। তো এতিয়া বৰ্তমান একেবাৰে খালী হৈ আছে, হোটেলবিলাকৰ অৱস্থা বেয়া। এয়া চিংৰা বাছ ষ্টেণ্ড হয়, কামৰূপ জিলাৰে চিংৰা বুলি কয় এই ঠাইখনৰ নাম, চিংৰা হয়। এয়া মাছমৰীয়াসকলে মাছ মাৰি আছে, বৰষুণ দিছেতো অলপ মাছ চাছ পাই আছে কিজানি। আৰু ঠাইডোখৰ চাওক, এইডোখৰ কেনেকুৱা লাগিছে মোক জনাব কমেণ্টত। 60 স্পীডত গৈ আছোঁ, তাতকৈ ওপৰত গ'লে বহুত তেল খায় গাড়ীখনে। তো 60ৰ ওপৰত মই নাযাওঁ কেতিয়াও। আৰু এয়া বকৰ মন্দিৰ হয়, চাওক মন্দিৰটো দেখা পাইছেনে? এয়া গুৱাহাটী ইয়াৰ পৰা 65 কিলোমিটাৰ।
বকো টাউন পালোঁ আমি। বকো টাউনত এনেকুৱা বৰষুণ দিছে মানে ক'ব নোৱাৰি আৰু চাওক চবে ইণ্ডিকেটাৰ জ্বলাই যাই আছে। আনাৰস আৰু কল বিকিবলৈ গৈ আছে চাগে, গুৱাহাটী যাব নেকি। এইখিনি বাবুনি গাঁও বুলি কয়। ইয়াতে পানী বহুত হোৱা যেন পাই আছোঁ। চাওক পানী কিমান দেখিছে আপুনি, চাওক এইফালেও চাওক ৰাস্তাৰ, এয়া ৰাস্তাৰ এইফালেও পানী, এইফালেও পানী, চাৰিওফালে পানীয়ে পানী। বৰষুণ এইকেইদিন বহুত দিলে, তাৰ কাৰণে অলপ পানী বেছি হৈছে। আৰু এইফালে চাওকচোন, এইফালে পূৰা গোটেই পথাৰখন পানীয়ে পানী হৈ গৈছে। চাওক এইয়া বাঁহ দেখা পায় অলপ অলপ। তো এইখিনি ঠাইখিনি দেখি চিনি পাইছেনে আপুনি? এয়া ভালকৈ চাওক। আমি আহি এতিয়া ছয়গাঁও পালোঁহি। ছয়গাঁও গুমি ৰাস্তা হয় এইখিনি। তো ইয়াৰ পৰা লেফ্ট ছাইড গ'লে গুমি, মানে মোৰ হেণ্ডেমেণ্টৰ ঘৰ। তাৰ পৰা আগত গ'লে গড়েমাৰি, কালাতলি, চনতলি, এনেকুৱা বহুত ঠাই আছে এইফালে। তো আমি ইয়াৰ পৰা ভিডিঅ' শেষ কৰিম আজি, কাৰণ আগত যাই মই গাড়ী অলপ কাম কৰিব লগা আছে। তো ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব, তাৰ লগত বেল আইকন দিব মোৰ ভিডিঅ' যেতিয়াই আহে জল্দি পাবৰ কাৰণে। চ' বাই।